আপোনাৰ পত্নীক এই তিনিটা স্থানত কেতিয়াও অকলে এৰি দিব নালাগে। মানুহে যেতিয়া এই জীৱনৰ মৰ্মসমূহক বুজিবলৈ আৰম্ভণি কৰে তেতিয়া তেওঁ এটি কথা প্ৰথমে বুজে, আৰু সেইটো আপুনিও নিজৰ অভিজ্ঞতাৰ অনুভৱৰ পৰা নিশ্চয় বুজি পায় যে যেতিয়া এই মায়াভৰা পৃথিৱীত মানুহে নিজৰ কৰ্মত নিয়োজিত হৈ থাকে, এই মায়াৰ সংসাৰত আমি নিজকে ডুবাই দিওঁ আৰু তাৰ পৰা পৰিত্ৰাণ কেতিয়াও নাপাওঁ। লগতে ভগৱানেও আমাক ইয়াৰ পৰা উদ্ধাৰ নকৰে, অৰ্থাৎ আমি এই মায়াত বিলীন হৈ পৰোঁ। উদাহৰণস্বৰূপে যদি কোৱা হয় আপুনি আজিয়ে মোবাইল ফোন এৰি দিয়ক, আপুনি কেতিয়াও নোৱাৰে এৰিব, কাৰণ মোবাইল ফোনটো আমাৰ জীৱনৰ এনে এবিধ সামগ্ৰী হৈ পৰিছে যে ইয়াক বাদ দি নিজৰ সফলতা অৰ্জন কৰা অসম্ভৱ হৈ পৰিছে। এখন ফৰ্ম ভৰাবলৈ মোবাইল ফোনটোৰ প্ৰয়োজন, এটি গেছৰ চিলিণ্ডাৰ বুক কৰিবলৈ, ATMত টকা ল'বলৈ, অনলাইনত বেংকিং কৰিবলৈ মোবাইল ফোনৰ প্ৰয়োজন, যি মোবাইল আমাৰ বাস্তৱ জীৱনৰ সৈতে একাকাৰ হৈ পৰিছে। ঠিক একেদৰে মানুহ যদি ভালকৈ জীয়াই থাকিব বিচাৰে, এই সংসাৰত সুখেৰে থাকিব বিচাৰে, তেন্তে তেওঁক নিজৰ স্ত্ৰীৰ ভালপোৱা, মৰম আৰু শ্ৰদ্ধা, ভক্তি, স্ত্ৰীৰ সংগী ইত্যাদি লাগিবই। ঠিক তেনেদৰে স্ত্ৰীকো পুৰুষৰ সংগ একেধৰণেই প্ৰয়োজন। কোনোবাই যদি কয় যে তেওঁ এই মায়াৰ সংসাৰত স্ত্ৰীৰ সংগ বাদ দিব, সকলো কৰিব, সেয়া কোনোপধ্যেই সম্ভৱপৰ নহয়। যিজন এই সংসাৰত আহিছে, যিজনে এই গাহস্থ জীৱনত প্ৰৱেশ কৰিছে, তেওঁ নিজৰ স্ত্ৰীৰ যত্ন ল'বই লাগিব, যেনেদৰে মোবাইল ফোনটোৰ যত্ন লোৱা হয়। উদাহৰণটি হাস্যকৰ লাগিলেও বাস্তৱ কিন্তু সেয়াই। মানুহ যদি সকলো ফালৰ পৰা সফল হ'ব বিচাৰে, তেন্তে তেওঁ সকলো দিশৰ পৰা নিজৰ স্ত্ৰীৰ যত্ন ল'ব লাগিব। স্ত্ৰীৰ সৈতে নিজৰ ব্যৱহাৰ সুন্দৰ হ'ব লাগিব। বিপৰীতে স্ত্ৰীৰ ব্যৱহাৰ স্বামীৰ সৈতে সুন্দৰ হোৱা উচিত। সংসাৰৰ অশান্তি আৰু খেলিমেলি আৰম্ভণি হয় প্ৰথমে এই ব্যৱহাৰ আৰু উপযুক্ত যত্নৰ অভাৱত। স্বামীয়ে নিজৰ স্ত্ৰীক আৰু স্ত্ৰীয়ে নিজৰ স্বামীক ভালদৰে বুজি নোপোৱাৰ বাবে সংসাৰত যত বেমেজালি আহি পৰে, ঘৰত এনেধৰণৰ অশান্তি আহি পৰে, সেইবোৰ কল্পনা কৰা নাযায়। ফলত হৈ পৰে বিবাহ বিচ্ছেদ। সেয়েহে এই মায়া সংসাৰত সফল হ'বলৈ, নিজে সুখত থাকিবলৈ নিজৰ স্ত্ৰীক কেতিয়াও তিনিটা স্থানত অকলে এৰি দিয়া অনুচিত। আপোনাৰ ওচৰ চুবুৰীয়া বা আত্মীয়ই যিমানেই নকওক কিয় আপোনাৰ স্ত্ৰী বেয়া বুলি, আপোনাৰ স্ত্ৰীৰ হাজাৰ দোষ আছে বুলি, তথাপিও সেই সময়তো নিজৰ স্ত্ৰীক অকলশৰীয়া কৰা অনুচিত। সেই সময়ত তেওঁক সমৰ্থন জনোৱা দৰকাৰী। প্ৰকৃত সত্য নজনাকৈ লোকৰ কথাত নিজৰ স্ত্ৰীক অভিযুক্ত কৰা অনুচিত। নিজৰ স্ত্ৰীক অসুস্থ অৱস্থাত কেতিয়াও অকলশৰে এৰা অনুচিত। যিমান কাম বন, যিমান দায়িত্ব নাথাকক সেইবোৰ কৰাও দৰকাৰী, কিন্তু তাৰেই অজুহাতত অসুস্থ অৱস্থাত নিজৰ স্ত্ৰীক কেতিয়াও অকলশৰে এৰি দিয়া অনুচিত। কিয়নো আপোনাৰ সেই কামবোৰত সফলতা অৰ্জন কৰিবলৈ নিজৰ স্ত্ৰীৰ যত্ন লোৱা প্ৰয়োজনীয়। মানুহে সকলো সময়তে নিজৰ কামৰ ব্যস্ততাসমূহৰ বাবে নিজৰ সংগীৰ যত্ন ল'বলৈ পাহৰি যায়। তৃতীয়তে, যি স্থানত নিজৰ স্ত্ৰীক এৰিব নালাগে সেয়া হৈছে অত্যন্ত ভয়াৱহ পৰপুৰুষৰ সৈতে নিজৰ স্ত্ৰীক এৰা অনুচিত। নিজে সামৰ্থ্যৱান হ'লে স্ত্ৰীৰ স্থানত নিজে গৈ স্ত্ৰীৰ কামবোৰ কৰা দৰকাৰী, অৰ্থাৎ পৰৰ ভৰসাত কেতিয়াও নিজৰ স্ত্ৰীক এৰা অনুচিত। এই তিনি ঠাইত যদি আপুনি নিজৰ স্ত্ৰীৰ সৈতে থিয় দিছে, তেন্তে আপুনি অৰ্ধাংগিনীৰ অধিক কাম সম্পূৰ্ণ কৰিছে। ভগৱানে তাকেই কৈছে যে ইজনে সিজনৰ বাবে বহুত ডাঙৰ ডাঙৰ সংকল্প লোৱাৰ কোনো প্ৰয়োজন নাই। শ্ৰীকৃষ্ণই কৈছে, সেই মানুহে মোক প্ৰতিটো ঠাইতে দেখিবলৈ পাব যিয়ে মোক চাব বিচাৰে আৰু মোৰ মনৰ ভিতৰত প্ৰতিজন মানুহক চাব পাৰে।